নমস্কাৰ বন্ধু বান্ধৱীসকল, লগতে মোৰ বাইদেউ নম্বৰসকল আপোনালোকে কেনেকুৱা আছে? সকলোৱে ভালে আছে, মই ভাল আছোঁ। মই আহিছোঁ আপোনালোকৰ মাজত গীতিকা কিচেন ব্লগ লৈ, আৰু আজি মই বহুত টেষ্টি খানা আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। আহক ভিডিঅ'টো বেছি দেৰি নকৰি ব্লগ আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, লগতে মোৰ বাইদেউ নবৌসকল। প্ৰথমতে মই কেৰাহীটো বহাই দিছোঁ আৰু কেৰাহীটো ধুনীয়াকৈ গৰম হৈ গৈছে আৰু ইয়াতে তেল দি দিছোঁ, চাওক আপোনালোকে। আৰু ইয়াতে এতিয়া পিঁয়াজবোৰ ভাজি ল'ম ধুনীয়াকৈ। তেলটো গৰম হৈ গৈছে আৰু আজি বনাম মই টেষ্টি খানা আৰু লোকেল খানা। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। আৰু যোনে বাইদেউ নবৌসকল মোৰ চেনেলত নতুনকৈ ভিডিঅ' চাইছে, প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'বোৰ ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব প্লিজ। আৰু এয়া চাওক, মোৰ পিঁয়াজবোৰ ভজা হৈ গৈছে আৰু মই ঢেকীয়া শাক বনাম আজি। আৰু ইয়াতে দুটামান আলু কাটি দিছোঁ আৰু মই ধুনীয়াকৈ 2-3বাৰমান ধুই লৈছোঁ আৰু এতিয়া ধুনীয়াকৈ বনাম। আপোনালোকে চাই থাকক। এয়া মই দি দিলোঁ আৰু এতিয়া অলপমান ঘাটি দিম। এয়া ঘাটি দি আছোঁ, চাওক আপোনালোকে। আৰু এয়া মোৰ ঘাটি দিয়া হৈ গৈছে, এতিয়া অলপমান ঢাকি দিম। এয়া ঢাকনি দি ঢাকি দিলোঁ, চাওক আপোনালোকে। বন্ধু বান্ধৱীসকল, এয়া চাওক মই অলপমান ঢাকি দিয়াৰ পিছত উতলাই লৈছোঁ। এয়া চাওক কিমান ধুনীয়াকৈ হৈ গৈছে আৰু এয়া মই আকৌ অলপমান ঘাটি দি আছোঁ, চাওক আপোনালোকে। বাইদেউ নবৌসকল, এতিয়া দি দিম মই নিমখ। এয়া মই নিমখ দি আছোঁ সোৱাদ অনুসৰি, আৰু আপোনালোকে যেনেকুৱা সোৱাদৰ খায় এনেকুৱা পৰিমাণে নিমখ দি দিব। ইয়াতে দি দিম মই এতিয়া অকণমান হালধি। এয়া চাওক হালধি দি আছোঁ, অলপ দিছোঁ, বেছি দিয়া নাই। এতিয়া আকৌ অলপমান ঘাটি দিম। এয়া ঘাটি দি আছোঁ। বন্ধু বান্ধৱীসকল, লগতে মোৰ বাইদেউ নবৌসকল, আপোনালোকে এনেকৈ ঢেকীয়া শাক খাইছেনে? যদি খোৱা নাই, মই যেনেকৈ বনাই আছোঁ এনেকৈ এবাৰ খাবচোন, বহুত টেষ্টি লাগে খাবলৈ। আৰু যদি খাইছে তেনেহ'লে মোক কমেণ্টত জনাবচোন কেনেকুৱা লাগে। এয়া চাওক, মোৰ আলুবোৰ সিজিয়ে গৈছে প্ৰায়। আধা প্ৰায় হৈয়ে গৈছে। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব আৰু শেষত বহুত টেষ্টি হ'বলৈ গৈ আছে। এতিয়া চাওক কিমান ধুনীয়াকৈ লৈ আছোঁ। বাইদেউ নবৌসকল, আপোনালোকে যদি খোৱা নাই এবাৰ ট্ৰাই কৰিব প্লিজ। বন্ধু বান্ধৱীসকল, এয়া চাওক মই ভজা হৈয়ে গৈছে প্ৰায় ঢেকীয়া শাকটো। এতিয়া মই ইয়াতে দিম সৰিয়হ, আৰু সৰিয়হটো মই আগতে পেষ্ট কৰি ৰাখিছোঁ। এয়া চাওক, মই সৰিয়হটো ইয়াতে দি দিলোঁ আৰু এতিয়া সৰিয়হটো অলপমান ভাজি ল'ম, চাওক আপোনালোকে। এয়া চাওক, মই সৰিয়হটো ভজা হৈ গৈছে আৰু এতিয়া দি দিম মই ইয়াতে পানী। ইয়াতে চাওক মই পানী দি আছোঁ। এয়া পানী দি দিলোঁ। এয়া প্ৰায় হৈয়ে গৈছে। এয়া চাওক কিমান ধুনীয়া দেখা গৈ আছে নহয়, টেষ্টি টেষ্টি। আপোনালোকক খাবলৈ মন গৈছেনে? যদি মন গৈছে আহক আমাৰ ঘৰত। এয়া চাওক কিমান ধুনীয়া হৈছে। আৰু বন্ধু বান্ধৱীসকল, লগতে মোৰ বাইদেউ নবৌসকল, ইয়াতে মোৰ ঢেকীয়া শাকটো কমপ্লিটলি হৈ গৈছে আৰু এইটো মই ঢেকীয়া শাকৰ চটচটি বনাইছোঁ। আপোনালোকে চটচটিটো কি বুলি কয় নাজানো। এয়া চাওক কিমান টেষ্টি হৈ গৈছে। আজিৰ বাবে এইখিনিয়ে। ভাল লাগে, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যোনে বাইদেউ